কৰি নপঠোৱা হ'লে এই পুষ্পাহা বাপুনানো কোনটো জনমত বৈকুণ্ঠৰ খুবা হৈ গ'লছে সৌভাগ্য হ'ল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত এইফালে তাৰকা ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক তপক কৰিব অচিনাকি ঠাই এই লাখ লাখ তাৰে ইমানবোৰ দেৱ মন্দিৰৰ মাজৰ পৰা জানো এই কৃষ্ণ মুখাই ৰাজকাৰেংটো উলিয়াব পাৰিবা আৰু উলিয়াব পাৰিলেও এই দুৱৰীবোৰে ভিতৰলৈ সোমাবলৈ দিলেহে সোমাব পাৰিবা কি কথা কৈছা মই হ'লে একো বুজিব পৰা নাই দেই মই সকলো বুজি পাইছো বুঢ়া মোক ঢাকি দি হাৰিব নোৱাৰিবা তোমাৰ পত্ৰখন ওলাই গৈছে নহয় তুমি কোন মই এজন সামান্য বৈৰাগী ভকত তাৰকালে মই প্ৰায় গৈ থাকো পিছে বুঢ়া ভকত ইমানখিনি বাট তুমি নিৰাপদে অতিক্ৰম কৰি যোৱাটো তোমাৰ পক্ষে টান হ'ব নহয় দেউ নহয় গোসাঁই নামে মোৰ একমাত্ৰ হৰিত শৰণ লৈ আজি কৃষ্ণ হৰিৰ চৰিত মনো কি ভাই নহ'লে সেইবোৰ সাগৰৰ বুকুৰ মানি দিয়ে তেন্তে ব'লা ময়ো তোমাৰ লগতে গৈ কৃষ্ণ গোসাঁই সেৱা ভাৱ কৰি আহোঁ তুমি মানে মোৰ লগত হয় জগন্নাথ জগন্নাথ এইবোৰ মই তুমিও কৰোঁ এই বুঢ়া বাপুনাৰ অৱস্থাটো লৈছা কিবা এটা ব্যৱস্থা কৰি তোমাৰ চৰণত মই শত কোটি ধন্যবাদ দেই বুঢ়া ভকত পিছে মই যে তোমাৰ সহায় হ'ম তাৰ বিনিময়ত মোক কি দিবা এতিয়াহে অৱধি কথা ইমান ভক কৰিব নাপায় নহয় তোমাৰ প্ৰতি ইমানেই ভক প্ৰভুৱে মোক দি দিয়ে পাৰে আঠাটো তোমাক দিম হ'বনে যদি এটা ফুটা কৰিহে দিয়ে তেন্তে তোমাৰ ফুটা কপালত তাৰে উত্তম অতি উত্তম বুঢ়া ভকত তোমাৰ ভাগ্যৰ বস্তু মোক একো নালাগে সময়ত ৰুক্মিণী দেৱীৰ পৰাই মই যথাযোগ্য বঁটা খুজি লওঁ তুমি কাৰ নাম ল'লা ৰুক্মিণী দেৱী তুমি দেখোন ৰুক্মিণী দেৱীৰ নাম ল'লা তুমি সৰঞ্জান নেকি তুমি যদি ৰুক্মিণীৰ পত্ৰবাহক হ'ব পাৰা মই কিবা সৰঞ্জান হ'লে জগৰ লাগিবনে মই চিনি পাইছোঁ এই বেদনী পেটৰ কথা জানিব পাৰিছা নেকি তুমি এলা পিছা ভকতটো হোৱা তুমি নিশ্চয় দেৱতা নহ'লে ঋষি মুনি বাৰু বুঢ়া হাতত চিঙিলি পৰিল যেতিয়া এতিয়াতে বুঢ়াই তোমাক সহজতে এৰা খায় দিয়া তোমাক সত্য কৰিছে দিয়া সেইবুলিতো তোমাৰ হাতত ধৰা দিছো ভালদৰে চোৱাচোন চিনি পোৱা নেকি কুন্দিল নৈ পাৰত যে তুয়ো কৃষ্ণৰ নাম জপ কৰি কুন্দিল নৈ পাৰত যে কৃষ্ণৰ নাম জপ কৰি হৰি ভকত হৈছিলো পাহৰি গলা নেকি তুমি তাৰ নাম
ai sửa lời sẵn bố là
হই সেদিরাজ গোপাল আর কুন্দিলর যুবরাজ রূপ কবিলের ওর সে মিত্রটা কুন্দিলর রাজা ভীষ্মকে এমন কন্যা ভয়ম্বর করিয়াইছ সেই ভয়ম্বর সকল রাজা মহারাজা করিছে নিমন্ত্রণ বন্ধু রুক্ম বীরেও মুখপত্র দ্বারা করিছে নিমন্ত্রণ সেই ভয়ম্বর ভবন সেইভাবে মন আজি হৈছে উত্তাল এতিয়া ভয়ম্বর ভবনলৈ যেনে তেনে কিংবা কৌশলে হলেও ওই লক্ষ্মী লাভ কৰিবই লাগিব
বন্দির কোলে রুক্মিণীর হেন পাতিছে ভয়ঙ্কর। জানো জানো রুক্মিণী, তুমি অতিকে সুন্দর। তুলসী পরা গ্রহণ করা বলে প্রেমরঞ্জন লাভ করি তোমাকে, সার্থক করি মই মোর জীবন। কিন্তু কিন্তু যদি কোনো বিরামকে দিয়ে বাধা অথবা দলিয়া শির সত্য কোটি কলিয়া কৃষ্ণ এনকে তাকে মই নিষ্ঠুরি ভাবে করিলে হত্যা হত্যা হত্যা। যাও যাও মই এতিয়া ৰূপিনী স্বয়ম্বৰ সভালৈ চলে
কোনদের করে হেন অতিশয় ভয়াবহ তুমিও কিন্তু বলব যাব লাগিব হকা এবার লোক দেখাই কৈছে লোক ভেঙের হেন বিয়া হব সেই চতুপতি ৰেষ্টৰ লগত কৃষ্ণৰ লগত বিয়া হ'ব লুক্তি বন্ধু মুলুক বগুতে অরিপ্রদাথা অপংশে অয়ম্বর সভা হিমালতে কৃষ্ণ হল দূরতে বিনোদ মহাদিশে মুখ প্রধানিক করতে আর কি দেখিছে তারা মহাভারত অগ্রহেরে অসুবাৎসা অন্যের করি তোমার ভাগ্য মুরে মুরে ভাগ্য হকা ইয়াকে বোলে কয় ভাগ্য যাৰ পথত বৃহস্পতি গুণ তাৰ পথত নবৈ গুণ বহু রাজা মহারাজা অস্পর করে মনোভা নিশাতে যাব খবরে ওই কিন্তু জাম খা বল বেখাজি ভগবান মোহাম্মর উপর বলা লোভের লোক ভেঙে রত্ন বেড়া চট্টে মর দেখি মোর অপরূপ রূপ দেখি মোর অপরূপ রূপ লক্ষ্য হব বন্ধের করি কথাও সঁচা কথা এটা কওঁৰে মোৰে মুখ অপমন গৈছে সখা গোপিনী মতলীয়া কৰিছে খুন্দিলত আমাৰ চেৰিয়া চুকুবা মানে সখা তুমি কৰি বঢ়িয়া নকৰা কৈ দে কৃষ্ণ চন্দ্ৰ এইবাৰ তোমাৰ লগ্ন কমি আৰু আমাৰ মহাৰাজৰ কাৰণে বৃহস্পতি হে কৃষ্ণ হ'ব অতিদেশ হে কৃষ্ণ বাল্যকাল কটালে যিটো পৰ ঘৰত এই সমাজে ৰস দণ্ড নাই দুদিনতেই পূৰ্বশ্ৰী সকল পাহৰি এনে অসম্ভৱ ভাষা কবি ৰক্ষী সমন নিজকেই পাহৰি গলো উত্তেজিত হৈ সেই কৃষ্ণৰ নামত দুৰ্লভ ৰূপী পাওঁ যদি ভাগ্য নকৰ কৃপণৰ ধন ধন ৰাখিম গোপনে ভোকত ভাবতো এই করুণা
লৈ পেলালে মনত বৎস গোপাল দেৱকী বহুদিন দেখা নাই মই সেইবাবে চাওঁ বুলি আহিলো তোমাক কোৱাচোন আছানে কুশলে শ্ৰীচৰণৰ আশীৰ্বাদ লৈ অচুতক কুশলে তোমাৰ পঞ্চমণি কপালত লিখা আছে যা কি হ'ব পাৰে অমংগলতা তুমি বৎস এই পৃথিৱীৰ নন্দন কাননৰ ঘাই ৰূপে গুণে ভূমিষ্ঠ বচনে এই মৰকৰ মানৱক ৰাখিছা বোলাই প্ৰাণাধিক শ্ৰেণীৰ অধীশ্বৰ যথাৰ্থতে এই পৃথিৱীৰ পাৰিজাত তুমি গুণক গাহি কৰ্মহস্ত বিঘাৰত নহয় কদাপি মিছা তোমাৰ মুখৰ বাণী অমৃতৰ দৰে শিশুপাল তুমি মোৰ অতি প্ৰিয় আছে জানো তাত কিবা সন্দেহৰ নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কুন্দিলৰ ৰাজচুদ্যানত ফুলি আছে যি পাহি কুহু কদাপি নোপোৱা তুমি সিংহনী লৈ যাৰ সিংহৰ বাসস্থান সেইদৰে ৰুক্মিণীয় লৈ স্থান নৰসিংহ কৃষ্ণৰ কাষত অসম্ভৱ তেনে কথা নেকি ৰুক্মিণী সুন্দৰী মোৰ যেনে তেনে হ'বই লাগিব এইভাৱে বিদৰ্ভত উপস্থিত হৈ নেত্ৰান্তই পৰিচয় কৃষ্ণই কিদৰে লাভ কৰিব পাৰে শিশুপালৰ প্ৰতি ইমানেই ইচ্ছা যদি যাব পৰা হৈছে কিন্তু লাভ হ'লে একো নহ'ব ঈশ্বৰ পথতে অৱলম্বতে চিন্তা নাই মোৰ অন্তজৰা সন্ত অন্তপত্ৰ আদি যত মনে নৰপতি অজগত মোৰ ফলে সকলোবোৰ ৰাখিব তেনেহ'লে অৱশ্যে যাব পাৰিবা গতিকে কিন্তু লাভ হ'লে একোৱেই নহয় কৃষ্ণ চাই যদিহে ভয়ংকৰ সভালৈ দেখিলে এজনা সন্দেহ সকলো ৰূপী গৌৰৱতে বিদুৰ হৈ পলায়ন কৰিব কৃষ্ণ অস্তৰ কৌঠ দেখিব অস্ত দেখিব পাৰে বীৰৰ হাতত অৰ্জৰ গোপাল তেন্তে ক'বলৈ মোৰ আৰু একো নাই এবাৰকে এই ঘৰ সন্তান এবাৰ আমি ভয়হে জল কৃষ্ণৰ বাবে অসম্ভৱ তেনে কথা ৰুক্মিণী জাংগ ৰুক্মিণী জাংগ নিশ্চয় লাগিব মোক ৰুক্মিণীৰ ৰতন হ'লে প্ৰয়োজন হৰি মই জীৱন্ত পৰ্বতৰ বুক অনিন্দ্ৰকৰ অনুমতি নকৰা বৰং অংশ কৰি কৃষ্ণ কুন্দিলত আমি মোৰ বুকুৰ মানে মূৰ্খ শিশুপাল সামান্য নহয় দৈৱকীৰণ সমগ্ৰ বিশ্বই কৰে যায় শৰণ নিষ্পতি নৰাধুতয় কি বুজিবি ভগৱান কৃষ্ণৰ মুখে রেখে রোপিনে জানবো আর রোপিনে জানবো নিশ্চয় লাগিব রোপিনে রাখো নিশ্চয় লাগিব রোপিনে রাখো
ও পেটে পেটে কৃষ্ণৰ কলিয়াই বৰ বগাইটো হৈ গোৱাললৈ পাত মুকলা বনাইছিল ও মুখত অম্মি কেনে পালা যুগৰ মুখত চুৰ কৰি নহয় বলা আমি এটা মন্দিৰ যাত্ৰাৰ আয়োজন কৰিম বলা কোনে মোক দ্বাৰ কৰিছে স্মৰণ প্ৰভু মন্দিৰৰ দৰিদ্ৰ ব্ৰাহ্মণ আৰু ৰুক্মিণীৰ দূত প্ৰভু ৰুক্মিণীৰ দূত প্ৰভু আহা দেৱ নিৰ্ভয়ে ভিতৰত সোমাই আহা দ্বাৰকাৰ ৰাস্তাৰে ব্ৰাহ্মণৰ অবাধিক দ্বাৰ জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ প্ৰভু আহোঁতে প্ৰভু সুবৰ্ণ সিংহাসন প্ৰভু হৈছে নকৰা সংকোচ দে পূজনীয় মোৰ নিশ্চিন্তে কৰা তুমি আসন গ্ৰহণ ইয়াতে আমি তোমাৰ ঘৰ সিংহাসন অকাৰ্য্য নহয় মই তোমাক নিজে বহুৱাই দিম
গাল ধৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগত লগ হৈ মুদপা যুগত প্ৰভু देखो देखो Bye.
रुक्मिणी देवी मारिलो मारा तारिलो तारा तो केने कोई भूखे हो बाहुते प्रभु भूखे पोपा बोलो आमार भाग्यवा তুমি অন্তর্যামী ভগবান মন করিলে সন কৰিব পাৰে তোমাৰ আগত এই পাপী শিশুপা কিমান পানীৰ মাজতে বংশবুদ্ধ কিবা কোৱা তুমি তুমি আৰু জানকা ও এ হৰি নামে হৰি নামে হৰি কোনদিনৰ পৰা এই মাত্ৰ আহিছে ব্ৰাহ্মণ ৰুক্মিণীৰ বেপত আনি নিবেদিছে মোক এতিয়া ক'ব লাগে তুমি কি কৰা উচিত মই আহিছোঁ কোনদিনৰ পৰা আছে মোৰ বাক্য তুমিও তেন্তে কোনদিনৰে দূত কৃষ্ণৰ নাম লোৱাৰ বাবে কি কমাতে বলেছি কোনদিনৰ কোন পাখণ্ডই তোমাক কৰিলে অপমান নিশ্চয় দেৱৰ্ষি নীৰৱে নকওঁ মই এই অপমান অৱশ্যেই কৰিম সমুচিত শাস্তিবিধি দুৰাত্মা ৰূপ আৰু হয় যদি প্ৰয়োজন পলাশত সুদৰ্শন চক্ৰবাণেৰি ভস্মীভূত কৰি দিম সমগ্ৰ কুণ্ডিল ভগৱান তুমি নকৰিবা অৱশ্যেই কৰি সেয়ে ক'বলৈ গ'লে সি ৰুক্মিণীৰ মনোবাঞ্ছা আমি কৰিম পূৰণ কোন সেই ৰুক্মবীৰ কোন সেই শিশুপাল চাৰিও সভাপতি আছে যত কৃষ্ণ বিদ্ৰোহী সকলোকে
কোনদিন কমায় বাবা কোনদিন কমায় হাতি তো বলে জয় শ্রী হরি শ্রী কৃষ্ণ জয় শ্রী হরি শ্রী কৃষ্ণ জয় শ্রী হরি শ্রী কৃষ্ণ জয় জয় Sole
ভক্তি প্ৰাণতে কৰিব পাৰিবনে? তোমাৰ আশীৰ্বাদ নিশ্চয় কোনো চিন্তা নাই তোৰ পিতৃয়ে কৰিছো কিবা বলবান প্ৰাণ ভৰি চিৰি ভৰি চিন্তা কৰ অৱশ্যে জানিবি হয় হয় মহাৰাজ তোমাৰ উপবিনে কিবা যদি আকৌ দিয়ে পিনি পঠালি মহাৰাজ এনে কথা নানিব কেতিয়াও পাৰে যুৱৰাজৰ হাতত ৰাজ্য শাসন অৰ্পণ কৰি মহা ভুল কৰিছে মহাৰাজ। মহাৰাজ যুৱৰাজৰ ৰাজ্যত ধূল পিটি শুনাই দিছে যদুপতি কৃষ্ণৰ বিৰুদ্ধে। কোনদিনা কোনো প্ৰজাই যদি কৃষ্ণৰ নাম মুখত আনে তাৰ শাস্তি কাৰাদণ্ড মহাৰাজ। হয় মহাৰাজ ইতিমধ্যে অনেক প্ৰজা বন্দী কৰি শাস্তি দিছে। সৃষ্টি স্থিতি প্ৰলয় কৃষ্ণৰ নাম বলিব শাস্তি মহারাজ আপনি ধৈর্য ধরক মহারাজ। প্ৰজা উৎপীড়ন কিন্তু নাই তোমাৰ ৰাজ্যত পাপিয়ে অত্যাচাৰত ভূতপিকা ধুই তাণ্ডৱ নৃত্য কৰিছে আৰু কবি নৃত্য ভক্তিৰ দৰে থিয় হৈ চাই আছা এই ভক্তিটোক পিহি পেলোৱা মন জগতে নষ্টক চূৰ্ণ কৰা নতুন পাপ পৰিফলতে উটুৱাই লৈ যোৱা প্ৰভু উটুৱাই পিলাই মহারাজ মই তাকে বন্দী কৰিম এনে কঠোৰ শাস্তি যাতে কোনোদিনে দিলেই কৃষ্ণৰ বিৰুদ্ধে কৰিব মহাৰাজ আপুনি বৰ অস্থিৰ হৈছে মহাৰাজ আমি যদি আপোনাক ভিতৰলৈ লৈ যাওঁ বলো মহারাজ। মোক ভিতৰলৈ যাবি মোক ভিতৰলৈ যাবি নাই নহয় পাৰ যদি কহতে মোৰ বুকুত এবাৰ খেল
আজি তোৰ বাবে অতি এদিন দ্বিতীয়বাৰ জীৱনত নিবিলে পাঁচজন ভাতৃৰ মাজত তই মাথো একিজনী মুক্ত কৰি হৃদয়ৰ দ্বাৰ আগুন ফচিতে মই কৰো আশীৰ্বাদ সুখময় হওক তোৰ ভৱিষ্যত জীৱন মহেন্দ্ৰ ক্ষণ মিলিব যেতিয়া ভৱানী মঠলৈ গৈ আশীৰ্বাদ কৰি বিগ্ৰহ তাৰ পাছত ভয়ংকৰ সভাত বিপ্ৰৱেশ আৰু পুনৰূপে তাৰ পাছত তোৰ পৰবান্য প্ৰদান কৰিবি শ্ৰীৰাজ শিশুপাল গাজৰ নিমন্ত্ৰণ পাই উপস্থিত হ'ব তেওঁ
ওচৰত তই কি সাহসেৰে পুজিছ সেই কৃষ্ণ উত্তৰ দে ৰুক্মিণী উত্তৰ দে মোক দাদা উত্তৰ বাৰু কি দিম তোমাক লাগিলে দিব পাৰোঁ নহয় পূজাৰ দিবা পূজাৰ নাম ৰুক্মিণী সেদিন শিশুপাল ভগৱতৰ স্বামী মচিপিতা তুৰন্তৰ পৰা কৃষ্ণৰ নাম এই আশা কৃষ্ণৰ মূৰ্তি মই ভাঙি চিঙি এতিয়া জ্বলন্ত নীতি কৰিম নিক্ষেপ আতৰ ৰুক্মিণী আতৰ মুখৰ পৰা আতৰ ৰুক্মিণী Puloi gol Krishnamurti মোৰ হাতৰ পৰা puloi gol মায়াবী যাদৱ ছলনা কৰিছ তই মোক কিন্তু তই নোৱাৰ সাৰিব আজি ৰূপৰ হাতত নোৱাৰ তই সাৰিব আজি ৰূপৰ হাতত তোমার বাহন সর্বর পরিষেবা সে আসি মই তোমার উদ্ধাৰৰ বাবে টোপনিতে ৰৈ এখন তেজ চোৱা মোৰ ভুৱন মোহন দশৱতাৰ খন্তেকতে গুচি যাব তোমাৰ মনৰ প্ৰেৰণা
তারকা বাবু ঘরে ঘরে খেয়াছি কান্দন তুল আইতকে সরণ জোড়াই শুরু কিবা সংবাদ আদি সাধন কৃষ্ণ আলামী দ্বারকার মস্ত কর্মণি কোন দিশে বড় মাথু সামান্য সঙ্গে দয়ে হরের ব্যস্ত দেবতা দানব নরকণ্ঠর বকীর্ণ যিয়ে বধারিব তাকে বল হরিণ সরকার প্রাণকৃষ্ণ বিদর্ভ রাজধানী কোনদিন রাজকুমারী রুক্মিণীর অভয়ম্বর এখন দেখি দিয়া আনি পরিবারে কিন্তু হে সত্য এতিয়াও নুবুচিৰ মোৰ মনৰ সংখ্যা ভয়ংকৰ সমাজ বহুজন দায়কাৰ সত্য নৰপতিয়ে হস্তে হস্তে সঞ্চাই আছে শিশুপাল আৰু জৰা সন্ধেও কিয় গ'ল কৃষ্ণ তেনেভাৱে বিপদ সংকুল অশ্ৰেষ্ঠ চিত্ৰ হিতাকাংক্ষিতা কিয় মোৰ নীলা যাব ভূত বলে অত দিনে পয়তা আছিল ভূত করু ভাবিলে দ্বারকাপতিয়ে আমায় না কামৰ বাবে আমাৰ নাই প্ৰয়োজন যদিহে ভাবিছে সেইদৰে তেন্তে কৰিছে খাবি সহ্য সামান্য জ্ঞান নকৰি জ্ঞান এৰি দিয়া আমি কৰিব লাগে অপেক্ষা কৰিছো মাথো আদে ধৰ্ম ৰতে কৰিম আমি কৰ্তব্য পালন সমগ্ৰ যাদৱ বাহিনী আছে সুসজ্জিত হ'ল দতালিকে গৈ তাৰকাৰী চিৰৰ ভূষণ যেনে তেনে কৰিম উদ্ধাৰ যাদৱৰ অস্ত্ৰঘাতত দুৱাৰে দৃষ্টিব হন্ত মন্দিৰ ভাৰত ভূমি দাবী যেতিয়াই তুমি কৰিবা আর সাক্ষ্য আছে যাদৱৰ হৰে মংগল আমি ভয়ঙ্কর বাবা এসে কাপড় ভয়ঙ্কর
Nobody got quite beyond. All in, all along, going to
Oh
আহ্বানিছানো আহ্বানিছটো পাই মৰণৰ বাবে কোনদেশৰ তোমাৰ ভগ্নীপতি মই কোৱা কিবা লাগে তোমাক মোক লাগে সিংহমুণ্ডাটোৰ উত্তম এইবিলাকে মই নহওঁ বিপদ ভিক্ষামুখ লাগে মই তোৰ তলন্তত যাওঁ জমবোৰ উপজাই নাই খোলা ফেৰা কোনদেশৰ এতিয়া অদৃশ্যমতী যোৱা তুমি প্ৰাণ লৈ মোক ৰণ লাগিব ৰণ কেৱল ৰণ খোলা ফেৰা কোনদেশৰ কৃষ্ণৰ লগত ৰণ কৰি নহ'বলৈ পোৱা সকামত ধৰষ্ট ইচ্ছাটোৰ কৰিম পূৰণ তোমার কারণে মাথা পাতাকে রাখিল জীবন সাইল তোমার হাত পিছনে
ভক্তিটোৰ কেনে কুচিত্ৰ কেনে কুবিবল সেই পানী ৰক্ষা তাৰ পৰিৱৰ্তে লঘু শাস্তি কৰিম প্ৰদান মুণ্ডন কৰি লঘু শাস্তি কৰিম প্ৰদান থাকিবে